আত্মসমৰ্পণ কৰিব অন্যথা শ্যাম কানুক সুচুৰাই আনিব অসম আৰক্ষী আদ্য শ্ৰাদ্ধৰ দিনা জুবিনৰ বাসগৃহত শ্যাম কানু মহন্ত সকিয়নি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং SIT লগ ইহঁতক যেটো নোটিছ দিয়া গৈছে তেওঁবিলাকক আহিবই লাগিব and they will be brought so there is no question যদি তেওঁবিলাকে ৰেসপন্স নিদিয়ে then we will go to the next they have to come ইটোত কোনো প্ৰশ্নই নাই নহয় will reach its final conclusion ইটো মোৰ as chief of police promise আছে CIDৰ SSP আসিফ আহমেদৰ এজাহাৰৰ আধাৰত শ্যাম কানুৰ বিৰুদ্ধে 7টা ধাৰাত ৰুজু হৈছে গোচৰ ভাৰতীয় ন্যায় সংহিতাৰ 316/5 36/3 337 338 339 340 341 342 ধাৰাত ৰুজু হোৱা গোচৰৰ অধীনত গ্ৰেপ্তাৰ হলে যাৱজ্জীৱন কাল কুঠৰিত থাকিব লাগিব সাংস্কৃতিক বেপাৰী শ্যাম কানু মহন্ত ইতিমধ্যে গীতানগৰৰ কাৰ্বি পথত থকা শ্যাম কানুৰ সুবিশাল অট্টালিকাত দুবাৰকৈ অভিযান চলাই SITয়ে জব্দ কৰিছে দমে দমে অবৈধ নথিপত্ৰ ৰজি কলিতাৰ নেতৃত্বত চলা অভিযানত কেঁচু খান্দুতে ওলাইছে সাপ সেই সাপে মেৰিয়াই ধৰিলে ৰক্ষা নাপাব শ্যাম কানু নামৰ দালালটোৱে ট্ৰেণ্ড MSS নামৰ স্বেচ্ছাসেৱী সংস্থাৰ নামত শ্যাম কানুৱে চলাই থকা 2 নম্বৰী কাৰবাৰ ফাদিল কৰিছে অভিযানকাৰী দলে ট্ৰেণ্ড MSSৰ নামত দুখন পান কাৰ্ড ওলাইছে শ্যাম কানুৰ ঘৰত SITয়ে জব্দ কৰিছে 28টা সিলমোহৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো শ্যাম কানুৱে ভুৱা সিলমোহৰ বনাই লোৱাৰ কথা ধৰা পৰিছে তদন্তত এইদৰে সংস্কৃতি নামত ৰাজকোষৰ কোটি কোটি টকা লুটি সম্পত্তিৰ পাহাৰ গঢ়িছে শ্যাম কানু মহন্ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি 6 অক্টোবৰৰ ভিতৰত আত্মসমৰ্পণ নকৰিলে শ্যাম কানু নামৰ কোলা বেপাৰীটোক ছিংগাপুৰতো গ্ৰেপ্তাৰ কৰিব পাৰে অসম আৰক্ষীয়ে SP সুধাকৰ সিং আৰু ASP তৰুণ গোয়েলৰ ছিংগাপুৰ ভ্ৰমণৰ কালতে হাতত হাত কেৰিয়া লাগিব পাৰে শ্যাম কানু মহন্ত নামৰ দালালটো গতি লগোৱাৰ পাছত অবৈধ নথিপত্ৰ লুকুৱাই তথ্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগত জালত পৰিব পাৰে শ্যাম কানুৰ পলাতক পত্নী মুঠৰ ওপৰত অসমত চাউল কথা উকলাৰ বাদ প্ৰশস্ত হৈছে শ্যাম কানু মহন্ত নামৰ সংস্কৃতিৰ দালালটো কুমাৰ ডেকা ৰিপৰ্ট News 18 অসম নৰ্থ আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত News 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Storeতো পাব এই News 18 এপ